নমস্কাৰ বন্ধু বান্ধৱীসকল। অসম টেট 2021 ৰিজাল্ট সম্পৰ্কে আপোনালোকক কিছু কথা জনাব বিচাৰিছোঁ। ৰিজাল্ট কিয় পলম হ'ল এই বিষয়ে আপোনালোকক কম আজি। আপোনালোকে চাই থাকিব, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি থাকিব, তেতিয়া আমি আৰু আপোনালোকক নতুন নতুন আপডেট দিবলৈ উৎসাহী হ'ম। 2021 টেটৰ ৰিজাল্ট দিয়াৰ পলম হোৱাৰ কিছুমান বিশেষ কাৰণ থাকিব পাৰে। প্ৰথমটো কাৰণ হ'ল 2019 যিমান পৰীক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছিল তাৰ তুলনাত এইবাৰ পাছ কৰা শিক্ষাৰ্থীৰ সংখ্যা বহুতো বেছি হ'ব, কিয়নো প্ৰশ্নকাকত তুলনামূলকভাৱে সিমান টান নাছিলে। গতিকে পাছ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা নিশ্চয় বেছি হ'ব। বেছি মাৰ্কশ্বিট বনাব লাগিলে বা বেছি কাম কৰিব লাগিলে বেছি সময় যোৱাটো খুবেই স্বাভাৱিক। আপোনালোকে বিশেষ চিন্তা নকৰিব, ৰিজাল্ট অহাৰ সময় হৈছে। দ্বিতীয় নম্বৰ কাৰণটো হ'ল যিটো সেৱাৰ ৱেবছাইট শেষ হোৱা বুলি আমি শুনি আছোঁ বা দুষ্ট চক্ৰই আমাক যেনেকৈ প্ৰতাৰিত কৰি আছে, যি ধৰণৰ মাৰ্কশ্বিট দেখুৱাইছে। গতিকে মোৰ এটা এনেকুৱা ধাৰণা হৈছে যেন হেকাৰে দিয়া মাৰ্কশ্বিট বা অসম চৰকাৰে 2019 বা তাৰ আগত দিয়া যিটো মাৰ্কশ্বিটৰ ফৰ্মেট হৈছিল, এইবাৰ 2021 ফৰ্মেটটো চেঞ্জ হ'ব পাৰে। কাম যিখিনি আগবাঢ়িছিল মাৰ্কশ্বিট বনোৱা, কিন্তু এই হোৱাটছআপত ভাইৰেল হোৱা মেছেজবোৰৰ কাৰণে সেইটো ফৰ্মেটটো চেঞ্জ হ'ব পাৰে। গতিকে নতুন এটা ফৰ্মেটত ইমানখিনি মাৰ্কশ্বিট বনাবলৈ হ'লে অলপ সময় লাগিব। সেইটো আমি অলপ ধৈৰ্য ধৰিব লাগিব। বেছি অধৈৰ্য হ'লেও নহ'ব, কিয়নো বস্তুটো আমি নিকাহে বিচাৰোঁ, যাতে কোনো ধৰণৰ জালিয়াতি নহয়। যিজনে কষ্ট কৰিছে তেওঁ যাতে সুফল লাভ কৰে, আৰু কিছুমানে কষ্ট কৰা নাই অথচ পাছ কৰিব বা চাকৰি কৰিব, সেইটো আমি মানিও নলওঁ। গতিকে ছিষ্টেমটো যিমান পাৰে নিকা হোৱাটো বিচাৰোঁ, আৰু চৰকাৰে নিশ্চয় সেইটোৱে কৰি আছে, যাতে কোনো ধৰণৰ পৰীক্ষাৰ্থীয়ে প্ৰতাৰণাৰ সন্মুখীন হ'ব লগা নহয়, যাৰ কাৰণে সিহঁতে বস্তুটো অলপ পলম কৰি আছে। গতিকে আপোনালোকে সিমান চিন্তা নকৰিব, ৰিজাল্ট দিয়াৰ সময় চমু চাপি আহিছে। আজি 36 দিন পাৰ হৈ গ'ল পৰীক্ষা হোৱা, গতিকে 40 দিন বা 50 দিনৰ ভিতৰত ৰিজাল্ট দিবই। দেৰি হওক, কোনো কথা নাই, কিন্তু বস্তুটো আমি যাতে কোনো ধৰণৰ দুৰ্নীতিৰ বা নলয় সেইটোৱে আমি বিচাৰোঁ। বস্তুটো নিকা হ'ব লাগে, ক্লিয়াৰ হ'ব লাগে, চাফা হ'ব লাগে, যাতে কোনো ধৰণৰ দুৰ্নীতি নহয়, আমি সেইটো নিবিচাৰোঁ। যোগ্যজনে ভোগ কৰক, সেইটোৱে আমাৰ কামনা। গতিকে আপোনালোকে বিশেষ টেনশ্যন নল'ব, পৰীক্ষা দিছে যেতিয়া ৰিজাল্ট দিবই, আৰু আশা কৰোঁ আপোনালোকৰ পৰীক্ষা ভালেই হৈছে। গতিকে সিমান চিন্তা নকৰিব, মানসিক অশান্তিত ভুগি লাভ নহ'ব। গতিকে বিন্দাছ থাকক, সকলোৱে পাছ কৰক, এতিয়া আশা ৰাখিছোঁ। যদি ভিডিঅ'টো আপোনাৰ ভালে লাগিছে কমেণ্ট কৰি জনাব, আৰু লাইক নিশ্চয় কৰিব। যদি ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ উপকাৰ হয়
আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ নতুন নতুন আপডেট সোনকালে পোৱাৰ বাবে। ধন্যবাদ।